আপোনাৰ চেনেলত যদি 4000 ঘণ্টা ওয়াচ টাইম আৰু 1000 সাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গল আৰু তাৰ পিছত যদি আপুনি আপোনাৰ চেনেলটো মনিটাইজেশ্যন আপুনি এপ্লাই কৰিব গৈ আছে আৰু আপোনাৰ চেনেলটো যদি মনিটাইজেশ্যন ৰিজেক্ট হৈ যায় সেইখিনি সময়ত আপোনাৰ কিমান বেয়া লাগিব আপুনি এবাৰ ভাবি চাওক ইউটিউবৰ সকলো ক্ৰাইটেৰিয়া কমপ্লিট হোৱাৰ পিছতো যদি আপোনাৰ চেনেলটো মনিটাইজেশ্যন ৰিজেক্ট কৰি দিয়ে তেতিয়া আপোনাৰ কিমান বেয়া লাগিব আপুনি এবাৰ নিজে অনুভৱ কৰি চাওক কাৰণ 1000 সাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ওয়াচ টাইম কমপ্লিট কৰিবলৈ কিমান কষ্ট আৰু কিমান সময় লাগে সেইটো এজন ইউটিউবাৰে বুজি পাব গতিকে আপুনি এটা ইউটিউব চেনেল খোলাৰ পিছত আপুনি কিবোৰ ভুল কৰিব নালাগে আৰু কিবোৰ ভুল আপোনাৰ চেনেলত থাকিলে আপোনাৰ চেনেলটো মনিটাইজেশ্যন ৰিজেক্ট হৈ যাব আজি এই ভিডিঅ'ত মই আপোনাক সম্পূৰ্ণভাৱে ক'বলৈ গৈ আছো গতিকে ভিডিঅ'টো বহুত ইম্পৰ্টেন্ট হয় আপুনি মনোযোগ দি চাওক নমস্কাৰ বন্ধুসকল মোৰ নাম ৰাজ আৰু অসম টেক 20 চেনেললৈ আপোনাক সকলোকে মই আকৌ এবাৰ স্বাগতম জনাইছো তেন্তে বন্ধুসকল আজি ভিডিঅ'টোৰ সাবজেক্টটো হ'ল যে কোনবোৰ চেনেল মনিটাইজেশ্যন ৰিজেক্ট কৰি দিব বা কোনবোৰ চেনেল মনিটাইজেশ্যন নহব আপোনাৰ চেনেলত যদি এনেকুৱা ধৰণৰ ভুল আপুনি কৰি আছে তেতিয়ালে কিন্তু আপোনাৰ চেনেলটো কোনো দিনাখন মনিটাইজেশ্যন নহব লাগিলে আপোনাৰ 1000 কি 2000 সাবস্ক্ৰাইবাৰ হোক বা আপোনাৰ 8000 বা 10000 আপোনাৰ ওয়াচ টাইমে হোক তেন্তে প্ৰথম কথাটো হ'ল আপুনি যেতিয়া মনিটাইজেশ্যন আপুনি এপ্লাই কৰিব তেতিয়া আপোনাৰ ইউটিউব টিমে আপোনাৰ চেনেলত কি চাব বা ইউটিউব টিমে আপোনাৰ চেনেলটোত কি চাই পেলে তেওঁলোকে আপোনাৰ চেনেলটো মনিটাইজেশ্যন ৰিজেক্ট নকৰিব তেন্তে প্ৰথম কথাটো হ'ল যে তেওঁলোকে আপোনাৰ চেনেলটোৰ মেইন থিম চাব আপোনাৰ চেনেলটোৰ থিম কি আপুনি কিহৰ ওপৰত ভিত্তি কৰি আপুনি কিহৰ ওপৰত আপোনাৰ চেনেলটো প্ৰস্তুত কৰিছে বা আপুনি আপোনাৰ চেনেলটো বনাইছে আপোনাৰ চেনেল যদি কুকিংৰ চেনেল হয় তেতিয়ালে আপুনি আপোনাৰ চেনেল কুকিংৰ ভিডিঅ' দিয়ক আপোনাৰ চেনেল যদি আপুনি ব্লগিং ভিডিঅ' বনাইছে তেতিয়া আপুনি আপোনাৰ চেনেলত ব্লগ ভিডিঅ' দিয়ক বা আপোনাৰ চেনেল যদি আপুনি টেক ভিডিঅ' বনাইছে তেতিয়ালে কিন্তু আপুনি টেক ভিডিঅ' দিয়ক মুঠতে আপুনি আপোনাৰ চেনেলত সকলোখিনি একেটা চেনেলত দি নিদিব আপুনি আপোনাৰ চেনেলৰ মেইন থিম আপোনাৰ চেনেলৰ যিটো নাম সেই নামটোৰ লগত জড়িত হোৱা বস্তুবোৰহে আপুনি আপোনাৰ চেনেলত আপলোড কৰক আপুনি আপোনাৰ চেনেলত ভিডিঅ' আপলোড কৰক ইউটিউব টিমে এইটো চাব যে আপুনি আপোনাৰ চেনেলত কি ধৰণৰ ভিডিঅ' আপুনি আপলোড কৰিছে আৰু সেইটো চাইহে তেওঁলোকে আপোনাৰ চেনেলটোত মনিটাইজেশ্যন আপোনাৰ একচেপ্ট হ'ব কি নহ'ব তেওঁলোকে তেতিয়া ডিসাইড কৰিব দ্বিতীয়টো হ'ল যে আপোনাৰ চেনেলত আপুনি মিক্স কন্টেন্ট দিছে নেকি চাওক বহুত ধৰণৰ ভিডিঅ' দিয়ে এটা চেনেল বনায় তেওঁলোকে আৰু তেওঁলোকে বহুত ধৰণৰ ভিডিঅ' তেওঁলোকে এটা চেনেলত দি দিয়ে কিছুমানে হয়তো কুকিংও দি দিয়ে কিছুমান টেকনিক্যাল ভিডিঅ' দি দিয়ে কিছুমানে আপোনাৰ ব্লগিং ভিডিঅ' দি দিয়ে কিছুমানে ক'ৰবাত ফুৰিব যায় সেইটো ভিডিঅ' দি দিয়ে চাওক এনেকুৱা ধৰণৰ ভুল আপুনি নকৰিব আপুনি আপোনাৰ চেনেলটোত যি ধৰণৰ ভিডিঅ' আপুনি দিবলৈ বিচাৰিছে বা আপুনি যিটো আপোনাৰ মেইন উদ্দেশ্য আপোনাৰ যোনটো চেনেলৰ যোনটো উদ্দেশ্য হয় আপুনি সেইটোৰ ওপৰতহে ভিডিঅ' দিয়ক আপোনাৰ চেনেলটো যদি আপুনি কুকিংৰ চেনেল বনাইছে তেতিয়া আপুনি কুকিংৰ চেনেল দিয়ক কুকিংৰ ভিডিঅ' দিয়ক আপোনাৰ চেনেলটো যদি আপুনি ব্লগিং দিব বিচাৰিছে তেতিয়া আপুনি ব্লগে দিয়ক বা আপুনি যদি টেক ভিডিঅ' বনাইছে তেতিয়া আপুনি টেক ভিডিঅ' দিয়ক আপুনি মিক্স কন্টেন্ট নকৰিব কাৰণ মিক্স কন্টেন্ট কৰিলে আপোনাৰ চেনেল কোনদিনাখন মনিটাইজেশ্যন নহ'ব তৃতীয়টো আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল তেওঁলোকে আপোনাৰ চেনেলত চাব যে আপোনাৰ চেনেল আপুনি ভিউজ কৰপা লৈছে আপোনাৰ আপোনাৰ যোনটো ভাইৰেল ভিডিঅ' তেওঁলোকে সেইটো চেক কৰিব যে এই ভিডিঅ'টোত ভিউজ কৰপা আহিছে আপুনি যদি কোনোবা থাৰ্ড পাৰ্টি এপছৰ পৰা লৈছে বা আপুনি যদি সাব কৰি লৈছে বা আপুনি ওয়াটছ কৰি লৈছে তেতিয়ালে কিন্তু আপোনাৰ চেনেলটো ৰিজেক্ট হৈ যাব আপোনাৰ চেনেলটো মনিটাইজেশ্যন কোনদিনাখন নহ'ব তেওঁলোকে আপোনাৰ ভাইৰেল ভিডিঅ'টো চাব আৰু তেওঁলোকে আপুনি নতুনকৈ আপলোড কৰা ভিডিঅ'টো চাব তাত তেওঁলোকে চেক কৰিব যে আপুনি ক'ৰ পৰা ওয়াটছ টাইম লৈছে আপোনাৰ ওয়াটছ টাইম ক'ৰ পৰা আহিছে জেনুইন আপোনাৰ ওয়াটছ টাইম হয় নে নহয় আৰু তেওঁলোকৰ লগত এনেকুৱা টেকনলজি আছে যে তেওঁলোকে সম্পূৰ্ণ গম পায় যে আপুনি সাব কৰি লৈছে নে আপুনি থাৰ্ড পাৰ্টি এপছৰ পৰা লৈছে নে আপুনি জেনুইন আপোনাৰ ওয়াটছ টাইম আপুনি বনাইছে গতিকে আপুনি এটা ইউটিউব চেনেল যদি খোলে আপুনি কেতিয়াও সাব বা ওয়াটছ কৰি আপুনি ভিউজ বা আপুনি সাবস্ক্ৰাইবাৰ কোনো দিনাখন নল'ব তৃতীয়টো আৰু আটাইতকৈ ডাঙৰ ভুলটো বহুত ইউটিউবাৰে এই ভুলটো কৰে কিন্তু মিছলিডিং মেটাৰ এটা চাওক আপোনাৰ চেনেলৰ টাইটেলটো বেলেগ আপুনি ডেসক্ৰিপচন দিছে বেলেগ আপোনাৰ থাম্বনেলটো বেলেগ আপোনাৰ ভিডিঅ'টো বেলেগ আপুনি আপোনাৰ থাম্বনেলত লিখিছে কিবা এটা আপোনাৰ ভিডিঅ'ত কিবা এটা থাকে এইটো নহ'ব এইটো হ'ল মিছলিডিং মেটাৰ এটা আৰু মিছলিডিং মেটাৰ এটা কৰিলে আপোনাৰ চেনেল কোনো দিনাখন মনিটাইজেশ্যন নহ'ব আপুনি আপোনাৰ ভিডিঅ'ত কি দিছে আপুনি আপোনাৰ থাম্বনেলটো আপুনি তেনেকুৱা ধৰণে লিখক আপুনি একেবাৰে সেম টু সেম এডিটে লিখিব নালাগে কিন্তু আপোনাৰ থাম্বনেলত যি আছে আপুনি সেইটো ভিডিঅ' আপলোড কৰক বা আপোনাৰ টাইটেলত যি আছে আপুনি সেই ভিডিঅ'টোহে দিয়ক আপুনি মিছলিডিং নকৰিব মানুহে আপোনাৰ ভিডিঅ'ৰ থাম্বনেলটো চাইহে আপোনাৰ ভিডিঅ'টো ক্লিক কৰিব আপোনাৰ থাম্বনেলত যদি আপুনি বেলেগ এটা দিছে আৰু আপোনাৰ ভিডিঅ'ত যদি আপুনি বেলেগ এটা দিছে তেতিয়ালে কিন্তু আপোনাৰ কোনো দিনাখন মনিটাইজেশ্যন নহ'ব আৰু যদি আপোনাৰ মনিটাইজেশ্যন হৈ গৈছে এতিয়া
আৰু তাৰ পিছত যদি আপুনি এনেকুৱা কৰি আছে এতিয়াও তেতিয়াহ'লে কিন্তু আপোনাৰ যিকোনো সময়ত আপোনাৰ মনিটাইজেশ্যন ৰিজেক্ট হৈ যাব পাৰে বা আপোনাৰ চেনেলটো ডিলিট হৈ যাব পাৰে সেইবাবে আপুনি টেগ টাইটেল ডেছক্ৰিপশ্যন আৰু আপোনাৰ থাম্বনেইল আপোনাৰ ভিডিঅ'ৰ লগত জড়িত থাম্বনেইল বা আপোনাৰ টাইটেলটোহে দিয়ক আপুনি কিন্তু চতুৰ্থটো হ'ল যে মিক্সড কণ্টেণ্ট চাওক মিক্সড কণ্টেণ্ট এতিয়া এনেকুৱা ধৰণৰ আপুনি আজি এটা বেলেগ ভিডিঅ' দিছে কাইলৈ এটা বেলেগ ভিডিঅ' দিছে পৰহিলৈ এটা বেলেগ ভিডিঅ' দিছে আজি আপুনি ধৰি লওক আপুনি ক'ৰবাত ফুৰিব গ'ল তেনেকুৱা এটা ভিডিঅ' দিছে আপুনি ক'ৰবাত এটা ক্লিপছ দেখিলে আপুনি ক'ৰবাত এটা আপুনি ৰেকৰ্ডিং কৰিলে মোবাইল দি পেলাই আপুনি আপলোড কৰি দিলে এনেকুৱা ধৰণৰ ভিডিঅ' কোনদিনাখন আপোনাৰ মনিটাইজেশ্যন নহয় কাৰণ সেইটো আপোনাৰ নিজৰ কণ্টেণ্ট নহয় আপুনি বেলেগৰ পৰা এটা কণ্টেণ্ট আপুনি ক'ৰবাত ফুৰিব গৈছে ক'ৰবাত ফাংচন এখন চাইছে আপুনি ৰেকৰ্ডিং কৰি পেলাই আপুনি এইটো আপলোড কৰি দিলে এনেকুৱা ধৰণৰ ভিডিঅ' কোনদিনাখন মনিটাইজেশ্যন নহয় লাগিলে আপোনাৰ 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হৈ যাওক বা আপোনাৰ 10 লাখ ভিউজ হৈ যাওক কিন্তু আপোনাৰ কোনোদিনাখন মনিটাইজেশ্যন নহ'ব মুঠতে আপুনি য'ৰ ত'ৰ পৰা ভিডিঅ' কালেকশ্যন কৰি আপুনি আপলোড কৰি নিদিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' কোনোদিনাখন মনিটাইজেশ্যন নহয় নেক্সটটো হ'ল আপোনাৰ ডিজে টাইপ যোনবিলাক মিউজিক ভিডিঅ' আপুনি এটা গান লৈছে আপুনি তাত বেলেগ ধৰণৰ মিউজিক এড কৰি পেলাই আপুনি এটা ভিডিঅ' বনাই আপলোড কৰি দিছে এনেকুৱাবোৰ ভিডিঅ' কিন্তু কোনোদিনাখন আপোনাৰ মনিটাইজেশ্যন নহয় আপুনি যিমানেই মিউজিক তাত এড কৰক আপুনি যদি বেলেগৰ গান এটা লৈ পেলাই তাত যদি আপুনি মিউজিক এড কৰি আপুনি অন্য ধৰণে আপুনি ডিজে টাইপ আপুনি মিক্স কৰি পেলাই যদি আপুনি আপলোড কৰি দিছে তেতিয়াহ'লে কিন্তু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক কোনোদিনাখন মনিটাইজেশ্যন নহয় নেক্সটটো হ'ল আপোনাৰ গেমিং চেনেলবোৰৰ ওপৰত যোনবোৰ গেমিং চেনেলত অকল গেমটো দিয়ে তেওঁলোকে স্ক্ৰীন ৰেকৰ্ডিং কৰি গেমটো আপলোড কৰি দিয়ে এনেকুৱা ধৰণৰ চেনেল কিন্তু কোনোদিনাখন মনিটাইজেশ্যন নহ'ব আপুনি আপোনাৰ গেমত আপোনাৰ ভইচ দিয়ক আপুনি যদি আপোনাৰ ভিডিঅ'ত যদি আপোনাৰ ভইচ নিদিয়ে তেতিয়াহ'লে কিন্তু আপোনাৰ চেনেলটো কোনোদিনাখন মনিটাইজেশ্যন নহ'ব লাগিলে আপোনাৰ যিমানেই ছাবস্ক্ৰাইবাৰ বা আপোনাৰ যিমানেই আপোনাৰ ভিউজ বা ৱাটচ টাইম নহওক কিয় কিন্তু আপোনাৰ ভইচ আপুনি আপোনাৰ গেমিং চেনেলত দিব লাগিব তেতিয়াহে কিন্তু আপোনাৰ চেনেলটো মনিটাইজেশ্যনৰ বাবে যোগ্য হ'ব নেক্সট আপোনাৰ কেটেগৰীটো হ'ল আপোনাৰ ৰিপিট কণ্টেণ্ট চাওক কিছুমানে নিজৰ চেনেলত একেই ধৰণৰ ভিডিঅ'বিলাকে দি থাকে তেওঁলোকে একেটা স্ক্ৰিপ্টতে তেওঁলোকে কাপোৰ সলাই বা তেওঁলোকে আপোনাৰ বেকগ্ৰাউণ্ড সলনি কৰি পেলাই বা আপোনাৰ বেলেগ ঠাইত গৈ পেলাই তেওঁলোকে ৰেকৰ্ডিং কৰি পেলাই দি দিয়ে এনেকুৱা ধৰণৰ কণ্টেণ্ট কিন্তু আপোনাৰ কোনোদিনাখন এনেকুৱা ধৰণৰ ভিডিঅ' আপোনাৰ মনিটাইজেশ্যন নহয় আপোনাৰ কণ্টেণ্টত আপুনি নতুনত্ব দিয়ক আপুনি বেলেগ কিবা এটা কওক হয় আপুনি আগৰ আপোনাৰ স্ক্ৰিপ্টৰ পৰা আপুনি ভিডিঅ' দিছে কিন্তু আপুনি তাত অলপ আপুনি মিক্স কৰক তাত আপুনি কিবা এটা অলপ লগাওক আপুনি সেই একেটা স্ক্ৰিপ্টৰ বা আপোনাৰ একেই ৰিপিট কণ্টেণ্ট আপুনি যদি আপলোড কৰি থাকে তেতিয়াহ'লে কিন্তু আপোনাৰ চেনেল কোনোদিনাখন মনিটাইজেশ্যন নহ'ব কাৰণ ইউটিউবত সদায় নতুনত্বটোহে বিচাৰে আপোনাৰ পুৰণা ভিডিঅ'টোকে আপুনি আকৌ অলপমান মাল মছলা দি পেলাই আপুনি যদি বনাই দিব বিচাৰে তেতিয়াহ'লে সেইটো কিন্তু কোনোদিনাখন মনিটাইজেশ্যন নহ'ব তাৰপিছত হৈ গ'লে আপোনাৰ ৰিইউজ কণ্টেণ্ট চাওক আপুনি য'ৰ ত'ৰ পৰা আপুনি ভিডিঅ' ডাউনলোড কৰি পেলাই আপুনি যদি আপোনাৰ চেনেলত দি দিয়ে তাত লাগিলে আপুনি ভইচেই দিয়ক বা আপুনি যিয়ে নিদিয়ক কিয় সেইবোৰ ভিডিঅ' কিন্তু কোনোদিনাখন মনিটাইজেশ্যন নহয় কাৰণ আপুনি আপোনাৰ চেনেলত আপুনি ফ্ৰেছ ভিডিঅ' আপলোড কৰক আপুনি টিকটকৰ পৰা কিবা এটা আপুনি আপলোড কৰি দিলে ডাউনলোড কৰি আপুনি ৰিলছৰ পৰা কিবা এটা ডাউনলোড কৰি পেলাই আপুনি আপলোড কৰি দিলে আপুনি ক'ৰবাত কিবা এটা ভিডিঅ' দেখিলে আপুনি সেইটো স্ক্ৰীন ৰেকৰ্ডিং কৰি আপলোড কৰি দিলে বা আপুনি কিবা চিৰিয়েল চাই পেলাই আপুনি ৰেকৰ্ডিং কৰি পেলাই আপলোড কৰি দিলে এনেকুৱা ধৰণৰ ভিডিঅ' কিন্তু কোনোদিনাখন আপোনাৰ মনিটাইজেশ্যন নহয় লাগিলে আপোনাৰ যিমানেই আপোনাৰ ছাবস্ক্ৰাইবাৰ বা ৱাটচ টাইম নহওক কিয় আপুনি ৰিইউজ কণ্টেণ্টৰ ওপৰত আপুনি কোনোদিনাখন ইউটিউব চেনেলত গ্ৰ' কৰিব নোৱাৰিব নেক্সট হৈ গ'ল আপোনাৰ ডেন্স কৰা ভিডিঅ' যোনবোৰ আপোনাৰ ডেন্সাৰে তেওঁলোকে বেলেগৰ গানত তেওঁলোকে ডেন্স কৰে এনেকুৱা ভিডিঅ' কিন্তু কোনোদিনাখন মনিটাইজেশ্যন নহয় তেওঁলোকৰ ছাবস্ক্ৰাইবাৰ বাঢ়ি যাব তেওঁলোকৰ আপোনাৰ ভিউজ বাঢ়ি যাব কিন্তু তেওঁলোকৰ ভিডিঅ'টো আপোনাৰ কোনোদিনাখন মনিটাইজেশ্যন নহয় কাৰণ সেই গানটোৰ আপুনি যোনটো গান লগাই আপুনি ডেন্স কৰিছে সেই গানটোৰ অনাৰ এজন বেলেগ থাকে মালিক এজন বেলেগ থাকে তেওঁ যদি ক্লেইম কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ চেনেলটো একে কপিৰাইট ষ্ট্ৰাইক মাৰি উৰুৱাই দিব 3টা ষ্ট্ৰাইক যদি মাৰি দিয়ে আপোনাৰ চেনেলটোৱে নোহোৱা হৈ যাব আৰু যদিও নামাৰে তেওঁ যদি ক্লেইম কৰে তেতিয়াহ'লে কিন্তু আপুনি যদি কিবা ইনকাম কৰে সেই ভিডিঅ'টোৰ পৰা তেতিয়াহ'লে কিন্তু আপোনাৰ সম্পূৰ্ণ টকা সেই মালিকজনে সেই গানৰ মালিকজনে পাই যাব গতিকে আপুনি এনেকুৱা ডেন্স কভাৰ ছং আপুনি নবনোৱাই ভাল আপোনাৰ যদি লাইচেঞ্চ নাথাকে আপুনি যদি গানটো পাৰচেছ কৰিব না আপুনি কিনিব না তেতিয়াহ'লে কিন্তু আপুনি বেলেগৰ গানত আপুনি ডেন্স ছং বনাই আপুনি কোনোদিনাখন আপলোড নকৰিব লাষ্ট আৰু অন্তিমটো হ'ল কিছুমান টেক চেনেল থাকে যিবোৰত আপোনাৰ হেকিং শিকায় আপোনাৰ ট্ৰেকিং শিকায় ফিচিং শিকায় আপোনাৰ এনেকুৱা ধৰণৰ চেনেল কিন্তু কোনো দিনাখন মনিটাইজেশ্যন নহয় যোনবোৰ চেনেলত ইলিগেল কিবা দেখুৱায় হেকিং এটা ইলিগেল হয় হেকিং শিকায় বা আপোনাৰ গেমলিং আপোনাৰ দেখুৱায় কিবা জুৱা খেলি দেখুৱায় এনেকুৱা ধৰণৰ চেনেল কিন্তু কোনোদিনাখন মনিটাইজেশ্যন নহয় এইটো কথা আপুনি মনত ৰাখিব আপুনি যদি কিবা ভালকৈ হেকিঙো জানে বা আপুনি ট্ৰেকিং বা ফিচিং আপুনি যি কৰিব জানে নাজানে কিয় আপুনি যদি এনেকুৱা ধৰণৰ ভিডিঅ' বনাই আপলোড কৰি দিয়ে কিন্তু আপোনাৰ কোনো দিনাখন চেনেল আপোনাৰ মনিটাইজেশ্যন নহ'ব আৰু একেবাৰে অন্তিমত আৰু এটা ক'বলৈ গৈ আছোঁ মই যোনবিলাক ইমেজ শ্লাইড শ্ব' আপোনাৰ কিছুমানে কি কৰে
তেওঁলোকে 4-5খন ফটো মিলাই পেলাই এটা ভিডিঅ' বনাই দিয়ে, এটা সৰু ক্লিপছ বনাই দিয়ে। তেওঁলোকে ধৰক আপোনাৰ ষ্টেটাছৰ বাবে আপোনাৰ হোৱাটছএপ ষ্টেটাছ বা আপোনাৰ এনেকৈ বহুত ধৰণৰ চেনেল আছে, কিন্তু আপুনি মন কৰিব পাব তেতিয়া আপুনি এইবোৰ চেনেল কিন্তু কোনোদিনাখন আপোনাৰ মনিটাইজেশ্যন নহয়। আপুনি ফটো লগাই পেলাই আপুনি যিমানেই ডাঙৰ ভিডিঅ' বনাই নিদিয়ক, কাৰণ 10 মিনিটৰ ভিডিঅ' বনাই নিদিয়ক কিয়, আপোনাৰ চেনেল কোনোদিনাখন মনিটাইজেশ্যন নহয়। আৰু এটা আপোনাৰ যোনবিলাকে সৰু সৰু ক্লিপছ আপোনাৰ ক'ৰবাৰ পৰা সৰু সৰু ক্লিপছ আপোনালোকে লগাই যোৰা লগাই তাৰ এটা বেলেগ এটা গান লগাই পেলাই তেওঁলোকে আপলোড কৰি দিয়ে, আপোনাৰ এটা ভিডিঅ' দীঘলীয়া ভিডিঅ' বনাই দিয়ে তেওঁলোকে সৰু এটা আপোনাৰ ক্লিপছ লগাই এনেকুৱা ধৰণৰ ভিডিঅ' কিন্তু কোনোদিনাখন আপোনাৰ মনিটাইজেশ্যন নহয়। গতিকে আপুনি যদি ইউটিউবাৰ হ'বলৈ বিচাৰে আৰু ইউটিউবত আপুনি যদি কেৰিয়াৰ বনাব বিচাৰে, তেতিয়াহ'লে কিন্তু আপুনি এইকেইটা ভুল কোনোদিনাখন নকৰিব, নহ'লে আপুনি আপোনাৰ ইউটিউব জাৰ্ণিত কোনোদিনাখন ছাকচেছ হ'ব নোৱাৰিব। আপুনি ইউটিউবৰ পৰা কোনোদিনাখন এটকাও ইনকাম কৰিব নোৱাৰিব যদি আপোনাৰ চেনেলত এইকেইটা ভুল থাকে। সেইবাবে আপুনি যদি ইউটিউব চেনেল কৰে, তেতিয়া আপুনি আপোনাৰ নিজৰ কণ্টেণ্ট আপলোড কৰক, আপুনি নিজে বনাওক, আপুনি যি পাৰে আপুনি সেইটো নিজে বনাওক। আপোনাৰ চেনেল এদিন নহয় এদিন আপোনাৰ উন্নতি হ'ব, আপোনাৰ চেনেল এদিন নহয় এদিন গ্ৰ' হ'বই হ'ব। তেন্তে আশা কৰিছোঁ আপোনালোকৰ মোৰ এই ছাজেশ্যনখিনি আৰু মোৰ এই ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে তেন্তে প্লিজ লাইক কৰক, কমেণ্ট কৰক, আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছিলে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰক। আজিলৈ ইমানেই। অসম টেক 20 চেনেল চাই থকাৰ বাবে আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ।